গুড মৰ্নিং আৰু আজি শুভ জন্মাষ্টমী সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। এফালে মই দুটামান ৰিল বনোৱাটো মানে পুৰা ব্যস্ত হৈ আছোঁ দেই। মোৰ ৰিলসমূহ চাবৰ কাৰণে আপোনালোকে ইনষ্টাগ্ৰামত যাব লাগিব, পূজা বৰা ফ'ল' কৰিব লাগিব। আৰু এইফালে গুড মৰ্নিং সকলোকে নমস্কাৰ, সকলোকে পূজা বৰা ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা একদম পুৰা 6:30 বাজিছে। এতিয়া 6:30 বজাৰ পৰা বুলি আজি মানে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এয়া দেখিছেনে, মায়ে আৰু দেউতাই একদম পুৰা ছোৱালীৰ লগত ছোৱালী মানে খেলাত পুৰা ব্যস্ত হৈ আছে। আৰু এইফালে যাওঁ নামঘৰলৈকো যাই মেলি মানে নামঘৰলৈকো যাবগৈ লাগিব। এইফালে এয়া আহি পালোহি নামঘৰ। এইফালে এয়া দেখিছেনে, এতিয়া বুট মগু এইফালে ধুই আছে, মানে প্ৰসাদ ধুই আছে। এইফালে প্ৰসাদ ধোৱা কাম হৈ আছে আইসকলৰ, আৰু এইফালে বনোৱা হৈ আছে মানে দেখিছেনে। এইফালে এয়া দালি উতলি আছে ধুনীয়া কৰি। এইফালে এয়া চব্জি পুৰা কুটি মেলি চব্জি পুৰা ৰেডি কৰি থোৱা হৈ আছে। মিক্স চব্জি বনোৱা হ'ব। এইফালে বন্ধাকবি, ৰঙালাও একদম পুৰা মানে সকলোখিনি দি দিয়া হৈছে। এইফালে চব্জি এতিয়া বনাব, আৰু এইফালে আকৌ হৈ আছে প্ৰসাদৰ কাম, মানে সেইফালে ধোৱা ধুই প্ৰসাদ হৈ আছে। আৰু এইফালে নাৰিকল ৰুকি আছে ধুনীয়াকৈ। নাৰিকল ৰুকি দিলে প্ৰসাদত দিয়কচোন, খাবলৈ বহুত ধুনীয়া লাগে। আৰু এইফালে সেয়া ভকতসৱে মানে চাউল সিজোৱা কাম কৰি আছে। এইফালে সেয়া তামোল পাণ কাটি দেখিছেনে ধুনীয়াকৈ থোৱা আছে। এইফালে আইসকল আহিছে, আৰু কিন্তু সকলোখিনি আহি পোৱাহি নাই। যেতিয়ালৈকে সকলোখিনি আহি নাপায় তেতিয়ালৈকে নামভাগ লোৱা নহ'ব। আৰু এইফালে এয়া আমি সকলো বহি আছোঁ ইয়াতে। দেখিছেনে নাই, তামোল খোৱা আছে আৰু একদম পুৰা। আৰু এইফালে আমাৰ নাম চাম গাই মেলি আজৰি হ'ল। এইফালে এতিয়া আমি সেয়া প্ৰসাদেই খাই থকা হৈছে। প্ৰসাদ খোৱা সময় হ'লহি, আৰু সেইটো মুহূৰ্তত মই নাছিলোৱে, মানে সেইটো কাৰণে সেইকণ ক্লিপ ল'বলৈ নহ'লে ঘৰতে আছিলোঁ। এইফালে সেয়া প্ৰসাদ খাই থকা হৈছে। এগিলাচ খাই লওঁ প্ৰসাদ খাই বৈ আজৰি হ'লোঁ, আৰু এতিয়া সেয়া ভাত খোৱা সময় আহি গ'ল। এয়া ভাত দি আছে এইফালে। আগতে ভকতসকলে খাই মেলি উঠিলে, তাৰপাছত এতিয়া মানে এয়া গোপিনীসকলে খোৱা হৈছে, আৰু আইসকলে এয়া লগতে বহি মেলি একদম ধুনীয়াকৈ ভাত পানী খাবলৈ লৈছোঁ। আৰু